बरपेटा रडनि बालिबिटायाव गिख्रंथाव लामा जाब्रबथाय। बरपेटा जिल्लानि बरपेटा रड साखाथिनि बालिबिटायाव 4 जानुवारि सनिबारनि बेलासि 4 रिंगासो समाव बाइक आरो स्कुटिनि गेजेराव मोगा-मोगि सौग्रावनानै सानै सुबुङा जखम जायो। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला बरपेटा रड फारसेनिफ्राय जोबोर गोख्रैथिजों फैबाय थानाय AS15V6443 नम्बरनि पालसार बाइकआव सरबक फारसेनिफ्राय फैबाय थानाय AS19S1069 नम्बरनि स्कुटिया लामा बारस'नो नागिरनाय समाव हरखाबै जाब्रबथाय जायो। गिख्रंथाव बे जाब्रबथायजों बाइक आरो स्कुटि सालायग्रा सानैबो गोब्राबै जखम जायो होनना मिथिहोनायजों लोगोसे सानैखौबो फाहामथायनि थाखाय ओनसोलनि सुबुङा देहा फाहामसालियाव थिसनो। गुबुन फारसेथिं खौरां बुथुमनाय समसिम जाब्रबथायजों जखम जानाय सानै सुबुंनि मुं आरो थंखौ मोननाय जायाखै। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। মানে দেখা পালোঁ কেনেকৈ হৈছে আমি দেখা পালোঁ আপোনাৰ এনএছখন যে আছে এই ডাইৰেক্ট পূবফালৰ পৰা ডাইৰেক্ট চিধা আহি আছে আহি থাকোঁতে এই ভাগৰ পৰা তাৰমানে এটা স্কুটি ইউটাৰ্ণিং ল'ব খুজিছিল। ইউটাৰ্ণিং লোৱাতে আপোনাৰ এনএছটো ৰানিঙত আছিল লাগাতে সেই ফলত তাৰমানে দুটা একদম পূৰা সন্মুখত হৈ গ'ল। সন্মুখত হৈ কিনে এক্সিডেণ্ট হৈ কিনে মানুহটা আহি কিনে এনএছখন ইয়াতে বাগৰি পৰিল আৰু স্কুটিটো সেইটো ৰাস্তাত বাগৰি পৰিল। মুখামুখি হৈছে নেকি? মানুহটো এনে চিনি নাপাওঁ মুখামুখি হৈছে নেকি? অঁ মুখামুখি হয়, ডাইৰেক্ট মুখামুখি হৈছে। কিমান সময় হ'ল এইটো এক্সিডেণ্টটো? 10-15 মিনিট 4টামান অঁ দুজনে জখম হৈছে। এটা তাৰমানে এনএছখন যোন যাৰ আছিল সি বেছিভাগ জখম হৈছে, তাৰ মূৰত লাগছি আৰু তাৰ এই স্কুটিটো তাৰ পেটত অলপ ক্ষীণ হৈছে আৰু কি। অৱস্থা সংকটজনক নেকি? অঁ সংকটজনক। মেডিকেলত লৈ যোৱা হৈছে? মেডিকেলত লৈ গৈছে। মেডিকেল ক'ৰবাত নে সেইটো গম পোৱা নাই মই। ইয়াৰ পৰা লৈ গেলাক মানুহে ধৰা ধৰিকৈ। ঠিক আছে।